আজি পুনৰ আন এটা নতুন ভিডিঅ' লৈ মই তোমালোকৰ মাজলৈ আহিছোঁ। আজি মই কি আঁকিম তোমালোকে গমেই পাইছা থাম্বনেইল চাই। তো চাই থাকা ভিডিঅ'টো সম্পূৰ্ণ। ফাৰ্ষ্ট ইয়াত মই দুটা চাৰ্কুল বনাই ল'ম, এটা ডাঙৰ আৰু এটা সৰু। আৰু তোমালোকে কম্পাছ ইউজ নকৰিবা, হাতেৰে চাৰ্কুলটো বনাবা। আৰু ক'ত ক'ত বনাওঁ চাই যোৱা। মই বনোৱা ধৰণে তোমালোকে চাৰ্কুল দুটা বনাই ল'বা, এটা ডাঙৰ আৰু এটা সৰু। আৰু তোমালোকে এতিয়া চাই যোৱা সম্পূৰ্ণ ভিডিঅ'টো মই কেনেকৈ আঁকো। এইখিনি অঁকাৰ পিছত তোমালোকে ইয়াৰ চাৰ্কুল দুটা যে বনাইছিলোঁ তাৰ লাইনবোৰ মুছি দিবা। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু স্কিপ নকৰিবা অকণমানো। তোমালোকে কালাৰটো খুব মনোযোগ দি চাবা, যিহেতু ইয়াত এটা কালাৰ দিম গ্ৰীণ। আৰু সেই গ্ৰীণটো কৰোঁতে কি কি কালাৰ ইউজ কৰিব লাগিব, তাত লাইট টন ডাৰ্ক টন কেনেকৈ ওলাম, সকলোখিনি ইয়াত ভালকৈ দেখুওৱা হৈছে। স্কিপ নকৰাকৈ চাবা তোমালোকে ভিডিঅ'টো, তেতিয়া গোটেইখিনি বুজি পাবা। কাছটো আঁকি থাকোঁতে মোৰ এটা কথা মনত পৰিলে, ইয়াৰে কাছ আৰু শহাপহুৰ যোনটো সাধু, তোমালোকে যদিহে পঢ়া নাই পঢ়িবা, খুব ভাল লাগে। আৰু মই নেক্সট ভিডিঅ'ত সেই শহাপহুটো আঁকি দেখাম তোমালোকক। এতিয়া চোৱা মই কেনেকৈ আঁকো কাছটো, আৰু যোনে যোনে সাধুটো পৰা নাই পঢ়িবা। এতিয়া ইয়াত কালাৰ কৰিম, আৰু কালাৰকেইটা তোমালোকে ভালদৰে চাই থাকিবা কি কি কালাৰ কৰোঁ। আৰু ইয়াত মই এইকেইটা কালাৰ ইউজ কৰিম। মিডিয়াম য়েল্লো, এতিয়া ইয়াত দিবা লাইট গ্ৰীণ, লাইট গ্ৰীণটো কৰাৰ পিছত ইয়াত এতিয়া প্ৰুচিয়ান ব্লু দৰে মই যে খাই খাই বনাই দিছিলোঁ সেইবোৰ অকণমান উলিয়াই দিবা। ইয়াত চাই যোৱা কালাৰটো কেনেকৈ দিওঁ। ডিপ গ্ৰীণ, মিডিয়াম য়েল্লো, এতিয়া ইয়াত ডাৰ্ক ভায়োলেট দৰে অকণমান ছাইডৰ পিনে ডাৰ্ক টনটো আনি দিবা। এইটো কৰাৰ পিছত বাকীখিনিও মই ঠিক সেইকেইটা কালাৰ ইউজ কৰিয়ে কৰিম যিদৰে কৰিছিলোঁ। তোমালোকে এতিয়া ভালকৈ চাই যোৱা। এতিয়া এইখিনি হোৱাৰ পিছত মই ইয়াৰ মাজৰ এইবোৰত ডাৰ্ক টন অনাৰ কাৰণে চেপ গ্ৰীণ দৰে অকণমান মই টাচ দি দিম। লেমন য়েল্লো,
Prussian blue, ইয়াত যি কালাৰ ইউজ কৰা হৈছে মই সেইকেইটা কালাৰে ইয়াতো ইউজ কৰিম। এতিয়া এইখিনি কৰা হ'ল। এতিয়া মই গাটোত মই লেমন য়েল্লো দিম। এতিয়া ইয়াত মই চেপ গ্ৰীণ দিম আৰু চেপ গ্ৰীণটো ক'ত ইউজ হয় তোমালোকে চাই থাকা ভালদৰে। চেপ গ্ৰীণটো দিয়াৰ পিছত এতিয়া লাইট গ্ৰীণ দৰে মই অকণমান কালাৰটো মিলাই দিছোঁ। ডিপ য়েল্লো, Prussian blue, dark violet, violetটো দিয়াৰ পিছত ইয়াৰ ওপৰত মই ব্ৰাউনটো দিম। গাটোত যি কালাৰ ইউজ কৰিছিলোঁ ঠিক সেইকেইটা কালাৰে ইয়াতো মই ইউজ কৰিছোঁ। এতিয়া এইখিনি হোৱাৰ পিছত চকুটোত মই ফাৰ্ষ্ট এই লাইট ব্লুটো দি দিম। হোৱাইট, ডাৰ্ক ভায়োলেট, এইটো চকুত যি কালাৰ ইউজ হৈছে ঠিক একেদৰে এইটো চকুতো সেইকেইটা কালাৰে ইউজ কৰিবা। এতিয়া ইয়াত ডাৰ্ক ভায়োলেটৰে মই চাহটো বনাই দিম। ভায়োলেটটো কৰাৰ পিছত ইয়াত মই ব্ৰাউনটোৰে অকণমান দি দিম কালাৰটো ব্লেক যেন দেখিবৰ বাবে। এয়া মোৰ কাছটোত কালাৰ কৰা হৈ গ'ল। তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা মই কৰা ধৰণে ইয়াত ভিডিঅ'টো চাই কেনে। আৰু যদি এই ভিডিঅ'টো ভাল পাইছা তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যিখিনিয়ে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ তোমালোকে ভিডিঅ'সমূহ পাই থাকা এনেধৰণে।